ওয়েলকাম ব্যাক আসাম বিরাজগার বয় হয় গাইজ বহু দিনের মূলত আমি ভিডিও বনবা আহিলোঁ আজি মানে কি কম গোটাকেইটা আচলতে বেমাৰ হৈছিল বেমাৰ কি বেমাৰ বুলি কম গাইজ চব চকুৰ বেমাৰ এই মৰিটো চকুৰ দেখা নাপাই আহিছিলোঁ আৰু যিহেতু বহুত দিনৰ মূৰত ভিডিঅ' কৰিব আহিলোঁ সেইকাৰণে আজি এটা খানা খাই দিম বুলি ভাবিলোঁ খানাটো কি হয় গম পাব নিশ্চয় আপোনালোকে অলপ দেখা পাইছে থাম্বনেইলত দেখা পায় আৰু আমাৰ চলিকেইটা আহি আছে আৰু এটা আমি মানে আনিবা দিছোঁ যিহেতু চকুৰ বেমাৰ মাছ মাংস খাব নোৱাৰি নে কি হয় দেখা পাব চাই থাকক আমি খালোঁ বাৰে বাৰে আহিছোঁ এতিয়া খানাটো আজি বেলেগ এৰিয়াত খাম আমাৰ চলিয়াক এতিয়া জোন ভাই বাবা দা খাওৰাত এইটো এটা ইয়াতে দুটামান আহিছে আৰু তাক মানে মেগী চেগী আনিব দিছোঁ সি আনি আছে মেগী দিয়ক ৰাতি চৌকাটো বনাইছে ৰাতি গাজৰ তলত আকলাই থৈ গৈছে এটা চলি অহা নাই চাইছোঁ এইটো ভাল মজাকৈ খানা খাম আৰু গা ধুম এনেকুৱা গা ধুম ইয়াতে পথাৰ আৰু এইটো খান্দি ল'লোঁ মজাকৈ চলিকেইটা আহক হৈ যাব মস্ত ডাঙৰ এখন সাপ পাইছিল কোকবা গেল ভাল আহিছে ৰ আমাৰ আহিছে ভাল ইমান টাইম ৰখে মাৰা আধা ঘণ্টা চাওঁ কি কিনছে কেই পেকেট মেগী কিনছে 15 পেকেট মেগী আৰু পেছেজ আছে আৰু ঠিকে আছে বাৰু আনিছে চব ন যিহেতু কৈছোৱে বোলে আমাৰ বেমাৰ হৈছে না চব চকুৰে বেমাৰ সেইকাৰণে অলপ আজি ভেজ খাব লাগিব মেগী মাছ মাংস নাগি ধান আমাৰ এই চলি আহি আছে আৰু এইটো থৈ দি বিস্কুট পে আহিছে ইয়াতে মেগীখিনি লৈ পেলাই গাইছে এইটো কেনা দেখি এটা চাইছোঁ লাজ খাৱাত টাইমত দেখা পাম নহয় কেমেৰাটো নুঠা তাৰপিছত ফাইনেলি আমাৰ জনে আমাৰ চাব জুই ধৰবা গৈছে কেইটামান কাটি পাৰলি ইমান হাল্লা দৌৰে কুকুৰ মেকুৰীৰ হাল্লা থাকাই গা পুজি চল যাছো তাৰ জুই উঠাইছি বোধ ৰ চাও ৰ কি ভাল কি কৰি আছা জু ফাইনেলি কোনে জুই উঠালা কোনে উঠেছিতে কোথাও উঠেছে কাজিয়া লাগছো এতিয়া কোনে কাজিয়া কোনে করছে সঁচা কথা কোনে জুই উঠেছে তোর বাগান দিয়েছা দে উঠছি দে বঢ়িয়া পাইছা বা বেলেগ মোবাইল ৰ কিনকে আদু অলপ এতিয়া শুন কথাটো শুনাই যিহেতু মেগী খাম বুলি জানো আমিতো ভাই মেগী বনাব নাজানো মাংস চাংস এতিয়া আমি ধুনীয়াকৈ বনাই দিয়া তই এতিয়া মেগীটো বনাব লাগিব এতিয়া মেগীটো কি ষ্টাইলত বনাবি নিজা ষ্টাইল নেকি মেগীটো চাইনিজ বইলিং ষ্টাইল মানে নাজনা দে তাই চাকি কি নামটো কৈছে একবাৰ চাইনিজ বইলিং ষ্টাইল আমাৰ ল'ৰা বৈ দিছি চেফ ডাংগাৱালা ফাৰ্ষ্ট দিব লাগিব তেল তাত পানী তেলৰ লগত পানী দিব লাগিব আকা লাগে চাইনিজ বইলিং চিষ্টেম চাইনিজ বইলিং চিষ্টেম খাইবে নালকে বাবা এনকে বনাই তাতে এটা সংসাৰত জুই দিয়া সংসাৰতো জুই দিছিল নেকি মোৰ কত সংসাৰ ভাঙি আছে তোৰ সংসাৰ ভাঙলে আৰু বেলেগৰ সংসাৰ জুই দিব যাম মই হয় দে তো হাঙা জুই দেখা নাই গাইছ কিনকে জুই মই না মিছা কৈছো জুই থানা তেল চবেই জানে তেল জুইটো উঠি গৈছে মজাকে হ'ব বাস ওকে এই হ'ব বঢ়িয়া গুড যে পানী দিয়ে ৰে পুরো একনি যেমান দিছে শুন এই জুজি লাগিছে আধৰা খৰিতে এটা কুব তেলত পানী দিয়ে ক'ত দেখছে ক'ত তেলত পানী মিহালে নহয় যি চেৰাং মাৰি থাক পেনৰ পিছৰত এইটো কি চিষ্টেম নেকি তোৰ চেফ মেইন চেফ তই মানে আৰু
তই কি কয় এর কথা কি কয় তই জানে নেকি বন ভাই হ্যাঁ জানে নেকি দে 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 যাও, তেল গৰম হৈছে পুৰা মজাকে বঢ়িয়া কথা দিলে কওঁ ৰাতি মোক লাগছিল অলপমান কি কৰিলি অ ৰাতি ভাত বনাব লাগে ৰাতি দে দে তেল দে দে পেশেন্ট দিবেন নালগে পেশেন্ট দিবেন নালগে তু পেশেন্ট দিবেন নালগে আগলা পেজ দিবেন নালগে ইছানতে কি দিবি তে পেজ লাষ্টত দিবে লাগব কথা হোৱাৰ পিছত আগে কি দিম দে এই শুনে আগে পানী দিবে লাগব তাৰপিছত মেগি দিবে লাগব আৰু পুরো এক খেকবি না হা খেকবি না মই নাখাওঁ খানা চানা বাল বাল্টিংটো ভাঙিলে কি বাল্টিংটো ভাঙিলে বালু চিপ ন মই ঘৰত যাওঁ দে সিদিনা ভাঙছি আমাৰ তাতে মোক এটা আজি ভাঙছি এইটো চাওঁ বাল্টিংটো এনেকে যদি ভাঙি ৰাখা কোনে খানা খাব দিব কচু কাবাৰ বাৰীত হা কিয় বস্তু দিব কি উপায় নাই এনে মাথা নাই নেকি তোৰ যা এতিয়া লৈ যা একাৰি কেনে দেখি আছো বঢ়িয়া পিঁয়াজ দিছি নিমখ চিমখ ক'ত আছে নিমখ এচিষ্টেণ্ট নিমখ আছে দে ফিল্টাৰৰ পৰা লৈ নাই কিয়া সেইটো ভাংচা যা আৰু উপায় নাই ক'ত ৰান্ধিনে তহঁতে পিঁয়াজ মজাই নাই কাঁচা জ্বলা চাওঁ কবা পাৰিছে আৰু বিলাহীটো এতিয়া কিয় দিলে মানুহৰ কাৰণে পিঁয়াজটো মুজবা লাগিলে অ পিঁয়াজ মুজব না নুবুজে আজি ৰ কি গিলা অ তইও বাৰ খাবি যা কেলা দেখি তই আছো বছ দেখা চিৰা খালো বাকী যা ওরা কি চলি বাউদত কৈ ফেলতো তুই পেঁয়াজ চেঁয়াজ মজবুত নমজে আজি জুই অলপ উঠা নাই ন অ ৰ এফালে এগিলা হয় না এগিলা আৰু কোনে খুলিলাক অ মেগী মছলা এক পেকেটো নাই আক পেকেটতো নাই কোনোবা খুলছি খোলা মানুহ কোনেনো মোৰ সন্দেহ হৈছে ৰে কোনে খুলিছিল নো খোলা মানুহটো দেখছা কমচে কম দেখা নাই ইয়ে থাক লাগি আছে বৰ ভাল না মেগী গিলা কোনোবা খুলছি কোনে খুলছি দেখো চাও কি গিলা কি আই এ চাও লুক দূৰত গেল লুই আৰু ক'ত এই বাউদা মুৱা চাও অ ডাঙৰ ওই গতাই নিছি ও গতাই মেগী মছলা মাখা নিছি ক'ত ল'ব লিপছিয়া পেটত লৈছি কেই পেকেট এই পল্লা পেকেট কি মালা ই তই ডেঞ্জাৰ পিছে ভাল এই বয়স তোৰ এই বয়সত চুৰ কৰিছে লাজ নাপা সলনি হৈ যাইছে ছয় পেকেট মছলা আনিছিলোঁ 5 পেকেট লৈ গৈছি 1 পেকেট ৰাখি দিছোঁ মাৰি দিছোঁ 1 পেকেট মেগীৰ লগত খাব লাগিব তাইছিয়া ভাল ৰান্ধনি কোনি ৰান্ধনিটো হ'লে কি হ'ব চেফ জিন মই কি ডাঙৰ বৈ তই কি দৈ বনাইছে আৰু তই এটা মেইন কোনি হ'ল আঞ্জাখানো যদি মই গুটি পাই দিলোঁ গুটি পাই কি কথা কবা মই কাজিয়া লাগে দবাব এফালে ভালকে লাৰ লাগছে তলাত চাবাই নকানো বিলাকে কেইটা দিলি 2টা দিলে ন 3 নম্বৰ মোটামুটি 12টামান ডিমে আছে দে ইয়াতে পইচা মাখা মাৰছি বোধহয় লাগে নাগে নাই হিংকে না ভাঙে খেদা লাগ না এটা নাই তোৰ ডিমে কাঢ়ি নি খাম মই
হেগালালি ইয়ে বাকাল হেগেলে ফ্লাই অকাল বাকাল মেল দি শালা কি শেপ দাঙ্গাল আনছিল এগলিয়া এনেকুৱা নালগে আমাক ৰান্ধিনি নাই ৰান্ধনি নালগা নহয় তুমি অলপ ভাল কৰি যোগাৰ কৰি দিবা লাগিছিল খোৱা ধৰে ইমান কষ্টত নান্ধো নহয় আমি খোৱা বছ নকলো যে আৰু কেমেৰা অন থাকিলে না আকলাগে কেমেৰা অফ কৰাৰ পাছত কৈছিলোঁ তোক ভালকে দেখিছা আমি এইফালে এনে ফুৰিব আহিছিলোঁ ভিউটো ভাল না এনে বনাই আছে চাওঁ কি বেয়া বনাইছে হাও ডিমিয়াত পানী ধোৱাই মোক চেফে পানী দিবা দিছি মই পানী দিছো এই কি চাইনা ইনকে বনাই আমাৰ চাইনা ইনকে বনাই চাইনা আমাৰ ইনকে ডিমিয়াত পানী ইটা ফাৰ্ষ্ট টাইম দেখছো মই মোৰ কাত দখনা ফেমৰ ৰান্ধনি মোক নাম এটা আছে চেফে যি কয় মই হে কৰিব লাগিব মই কিবা কয় মোক কবি বাল মই শুনাতে মই দিছো আমাৰ অসমৰ মেইন তিনজন আমাৰ মানে হে দেখা পালো ৰান্ধনীয়ে তিনজন যিয়ে ডিমিয়াত পানী দিয়ে মোৰ কাত দখনাই দেখা যাব কি হয় হা মোৰ কাত দখনাই গাইছ মোক তে চেফে কৈছি পানী দিবি মই পানী দিছো মই ৰান্ধনি মানুহ মই পানী দিছো দে বঢ়িয়া খাও মেগি চালা মেগি না ভাঙে চিধাকে দি মেমি খাবা খুজিছে নেকি তহঁতে কি ৰান্ধনী ৰান্ধনী কল পৰা আনিছে হা মেগি ভাঙি দিছি তো মেগি ভাঙি দি পাগলা মোক এই ষ্টেনে ভাঙি দিবা দিছি ফিৰাৰ কোনে ষ্টেনে বাছা ষ্টেন নাই দিবা দিছো এক পেকেট দেখ দে অকমান কেম পাব না তো পুৰা লম্বা দেখলে গুলি দেন দেখ চুই দেখ লাগে চাইনা তোমাৰ এনেকুৱা চাইনাত এটা দেখি লেল না খিলা দি দেল আছে এ ভাই দিব নগলে কৈ দি ও ভাই দি দিবা ধুনীয়াৰ বকে মছলা ৰাখছা নেকি না খানা দিছো দিছা নগদা মছলা গনি দে 15 পেকেট মছলা ৰাখিব পাৰ নাই বন্ধু কাত মছলা কথা দিবি এতে নিবি কথা পাগলা আছে নেকি এই চাতিনতা ৰান্ধিনেতে বহি আছে কি ব্যাপাৰ আছে এটা মোবাইল ইও মোবাইল মই ৰিলস আছো দিয়া নাই মেইন চেফে কি কৰিছা গুৰুক ৰিলছ এটা মানুহ ৰিলছ চাব পাৰা নাই এৰো চাবার ইচ্ছা কি চাই আছে ই এন চাবার ইচ্ছা নাজনো দে আর কি দেখি আছা তবে তোর কেন আছি মজা আছে বঢ়িয়া আছে চিফ খা অলপ কেনা লাগছে কো বনাইছো আই আমি খত নব নেকি কেনে কথা উঠা মজা এসিস্টেন্ট মজা আছে এই বাল লৰা চৰা কাষত লৈ লৈছে বালি দে মই খাওঁ দে অলপ নাই দাদা অলপ মছলা অলপমান ওপৰত তেল দিবা লাগিছিল এই মছলাটো পেষ্টটো অলপ মজলি আৰু মজা লাগে না খা আকৌ মজা লাগছে ভাই বঢ়িয়া না মজা বনিছে না তই আকৌ মজা বেচা শেষে ধুৱাই মজা লাগছে কি হৈছে তাক কেঁচে তালা দিছে চিয়া গলত দি মোৰ এখন পুৰা চাফা কৰি দিছোঁ ই ভাই এখন কোনিয়াই দৈ চাবাই কলপাতো খাইছে দৈ কি হ'ব আমাৰ ৰান্ধনী দৈ নাই ঘৰক নিবি নেকি মই খাম ঘৰক লিয়া মাথা পাইছি দেখছি আহি কি পালা ই কলপাত খানো খাইছে দে ন সেয়াই কলপাত চাফা কৰি দিছে ভাল কোন খেললো তোৰ চেলকিবি নেকি চেলকি খা চেলকি নাখাই কি খাওঁ মজা লাগবো খাওয়া হল কথা এতিয়া কেনা লাগিল ভাল লাগছি না এই কি বালা ই ভাল তোর কেন কে রাখা কেন কে রাখা এটাৰ মজা হ'ব ঘৰক লিখে কথা বসছি কি কবি তই ঘৰক লিখে লৈছি নিয়াৰ কাৰণটো এটাই বাল্ডিংটো ভাঙছি তাৰে কালি বেগে গেলে দিছি উপায় নাই দিছো দে আর নাকি তো গাইস আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল লাগিল লাইক কমেন্ট শেয়ার তো করে দিব আর সাবস্ক্রাইব করে দিব দক বঢ়িয়া না